সাবস্ক্রাইব কৰক মোৰ ইউটিউব চেনেল ইনফো সলিউশন সিস্টেম লগতে বেল আইকনটো প্ৰেছ কৰক লেটেষ্ট ভিডিঅ'ৰ আপডেট পাবলৈ। হেল্ল' বন্ধুসকল, মই ইফতিকাৰ আৰু আপোনালোকে চাই আছে আপোনাৰ ইউটিউব চেনেল ইনফো এণ্ড সলিউশন সিস্টেম। বন্ধুসকল, মই আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ NIOSৰ DLEDৰ ষ্টুডেণ্টবোৰে এছাইনমেণ্টবোৰ ক'ৰ পৰা ডাউনলোড কৰিব আৰু কোন কোন প্ৰশ্নৰ উত্তৰ দিব লাগিব আৰু কেনেকৈ দিব লাগিব আৰু ক'ত জমা দিব লাগিব সেইবোৰৰ বিষয়ে আজি মই এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকৰ সন্মুখত আলোচনা কৰিবলৈ ওলাইছোঁ। তো আহক আমি চাই লওঁ প্ৰথমে আমাৰ এছাইনমেণ্টবোৰ ক'ত পোৱা যায়। তো প্ৰথমে লগ ইন কৰিব আপোনাৰ এইটো ৱেবছাইটত, যিটো ইয়াতে NIOSৰ অফিচ ৱেবছাইট www.nios.ac.in। তো লগ ইন কৰাৰ পিছত আপোনালোকে স্ক্ৰল কৰিব তললৈ অহাৰ পিছত এইটো চাওক, ইয়াতে আছে আপোনাৰ অনলাইন কোৰ্চ মেটেৰিয়েল। তো ইয়াতে আপোনালোকে টাচ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহি যাব। তো এই পেজত ইয়াতে ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন, তো ইয়াতে টাচ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা বেলেগ এটা পেজ আহি যাব। তো ইয়াতে আপোনালোকে প্ৰগ্ৰাম গাইড, হেণ্ডবুক, একাডেমি, প্ৰেক্টিকেল মেনুৱেল এই সকলোবোৰ আপোনালোকে ইয়াতে পাই যাব। তো আমাৰ এতিয়া প্ৰয়োজন হ'ল এছাইনমেণ্ট। তো এইটো ইয়াতে আছে DLED ষ্টাডি মেটেৰিয়েল। তো ইয়াতে আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা বেলেগ এটা পেজ পাব, ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন DLED ষ্টাডি মেটেৰিয়েল। তো এইটো পেজত ভাৰতৰ কেইবাটাও ভাষাত দিয়া আছে, হিন্দী, ইংলিছ, এছামিজ, বেংগলী, গুজৰাটী, কন্নড়, উৰিয়া, পাঞ্জাবী আৰু তেলেগু এইকেইটা ভাষা ইয়াতে উপলব্ধ আছে। কিন্তু আমাৰ অসমীয়া মাধ্যমৰ বাবে বৰ্তমান এছাইনমেণ্টবোৰ অসমীয়া মাধ্যমত ওলোৱা নাই, বা বাকী কোনো লেংগুৱেজতে এছাইনমেণ্টবোৰ ওলোৱা নাই। তো মাত্ৰ ইয়াতে আপোনালোকে পাব হিন্দী এণ্ড ইংলিছত। তো ইয়াতে হিন্দী এণ্ড ইংলিছত টাচ কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ এটা পেজ পাই যাব, য'ত নেকি আপোনাৰ গোটেই দুটা বছৰৰ ষ্টাডি মেটেৰিয়েলবোৰ দিয়া আছে। তো আমাৰ প্ৰথমতে দৰকাৰ হ'ল 501, 502 এণ্ড 503 এই তিনিটাৰ আমাৰ প্ৰথমে এছাইনমেণ্টৰ দৰকাৰ। ইয়াতে চাওক 501ৰ শেষত 4 নম্বৰটোত দিয়া আছে এছাইনমেণ্ট 501। তো এইটো হ'ল আপোনালোকৰ এছাইনমেণ্ট। তো ইয়াৰে পৰা আপোনালোকে এই এছাইনমেণ্টবোৰ ডাউনলোড কৰি ল'ব পাৰে। কোৰ্চ 2 502 ইয়াতে দিয়া আছে এছাইনমেণ্ট 502 এণ্ড কোৰ্চ 503 ইয়াতে এছাইনমেণ্ট দিয়া আছে। তো ইয়াৰে পৰা তিনিটা আপোনাৰ ক্ৰম অনুসৰি আপোনালোকে ডাউনলোড কৰি ল'ব আৰু এইবোৰৰ পৰা আপোনালোকে লিখিব লাগিব। আহক আমি ডাউনলোড কৰি লওঁ। তো এছাইনমেণ্ট 501 ইয়াতে টাচ কৰাৰ লগে লগে আপোনালোকৰ ডাউনলোড ষ্টাৰ্ট হৈ যাব আৰু এনেকুৱা এটা PDFত অ'পেন হৈ আহিব। ইয়াতে চাওক কোৰ্চ 501ৰ ইংলিছত আৰু অসমীয়াত আপোনাৰ প্ৰশ্নবোৰ দিয়া আছে। ইয়াৰে মুঠ নম্বৰ হ'ব 30। তো আপোনালোকে ইয়াৰে 30 নম্বৰৰ উত্তৰহে কৰিব লাগিব। ইয়াতে আপোনালোকে চাব পাৰিছে যে প্ৰতিটো প্ৰশ্নৰে দুটাকৈ অথবা প্ৰশ্নৰ লগত ওপৰঞ্চি প্ৰশ্ন এটা দিয়া হৈছে। তো আপোনালোকে ইয়াৰে পৰা যিকোনো এটা বাছি লিখিব লাগিব আৰু এই প্ৰশ্নৰ উত্তৰবোৰ A4 সাইজ পেপাৰ বা কোনো ৰেজিষ্টাৰত লিখিব পাৰে বা টাইপো কৰিব পাৰে। এই টাইপ কৰা এছাইনমেণ্টবোৰ জিলাৰ ষ্টাডি চেণ্টাৰত জমা কৰিব লাগিব আৰু ষ্টাডি চেণ্টাৰৰ লিষ্ট কেনেকৈ পাব পাৰে সেইটো মই মোৰ আগৰ ভিডিঅ'ত দিয়া আছে। তো তাতে আপডেট অহা নাই, আপডেট আহিলে মই আপোনালোকক জনাই দিম। তো মোৰ চেনেলত আপোনালোকে ছাবস্ক্ৰাইব কৰি থাকিব
যাতে মই ইয়াৰ আপডেট দিয়াৰ লগে লগে আপোনালোকে ইনফৰমেশ্যনটো পাই যায় তো আজিৰ ভিডিঅ' আৰু দীঘল নকৰোঁ এইখিনিতেই আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ তো ভিডিঅ' দেখাৰ বাবে ধন্যবাদ আৰু এটা কথা ক'বলৈ পাহৰিলোঁ মোৰ যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক এটা নিশ্চয় কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা পাহৰি নাযাব কাৰণ মই NIOS সম্বন্ধীয় আৰু এই ধৰণৰ বহুতো ভিডিঅ' আপোনালোকৰ সন্মুখত আনিবলৈ চেষ্টা কৰিম ধন্যবাদ